নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসমৰ কোচ ৰাজবংশীসকল এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নৰ লগতে সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নসমূহ লৈ আহিছোঁ আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব। ইয়াত তোমালোকৰ বাবে এটা গৃহকৰ্মও দিয়া হৈছে চমুটোকা লিখিবলৈ দুৰন্ত তৰুণ পানীৰাম দাসৰ বিষয়ে কিতাপত আছে আশা কৰিছোঁ তোমালোকে পাৰিবা।